Hello guys, welcome back to my YouTube channel and good morning. আজি হৈছে সেপ্টেম্বৰ 1 তাৰিখ তো আজি দিনতে আমি দুয়ো মানে বিবাহত আবদ্ধ হৈছিলোঁ তো আজি আমাৰ বিয়া হোৱা 1 বছৰ হ'ল তো হে গতিকে ভাবিছোঁ আজি মন্দিৰত যাওঁ পূজা এখন দিওঁ তো ৰাতিপুৱা উঠি মানে ঘৰত মন্দিৰত পূজা কৰিলোঁ আৰু ওচৰত থকা দুটা মন্দিৰত পূজা কৰি আহিলোঁ এতিয়া দুৰ্গা মন্দিৰত গৈ আছোঁ তাতে অলপ নৈবেদ্য এখন দিওঁ আৰু লগতে আপোনালোকে আমাক আশীৰ্বাদ কৰিব যাতে আমাৰ জীৱনটো ভালে ভালে আগবাঢ়ি যায় যাতে আমি ভালে কুশলে থাকিব পাৰোঁ তো আপোনালোকে আশীৰ্বাদ কৰিব তো আপোনালোকৰ আশীৰ্বাদৰ আমাক খুবেই প্ৰয়োজন তো চাই থাকিব আপোনালোকে আমি এতিয়া গৈ আছোঁ মন্দিৰলৈ চবেই আছে আগে পিছে ভণ্টি বাইদেউ এইটো মন্দিৰ আমাৰ পূজা কৰা হৈ গ'ল বৰ্তমান তো এতিয়া আমাৰ প্ৰসাদ বিতৰণি চলি আছে তো আছে বাইদেউ ভণ্টিসকল আছে ভাইটি এইজনী মোৰ মানুহজনী years later. আমাৰ এইটো হ'লে মাংস মেৰিনেট কৰি আছে এইটো হ'ল মাছৰ ডিমা তাৰপিছত আমাৰ এইটো ফালে কদে টেঙা আছে টকৰ কাৰণে টেঙা টক বিলাহী কাটি আছে আমাৰ খুৰীমা আমাৰ বুগিয়ে মাছ ফ্ৰাই কৰি আছে বৰ্তমান আমাৰ কামত লগাই দিছোঁ একদম পুৰা বিলুন ফুকত লাগি গৈছে আমাৰ মৌচুমী ভণ্টি আমাৰ কণ পুৰা লাগি গৈছে বিলুন ফুকত হন সোনকালে কাট এইটো মাছ আৰু বিলাহী হ'ব এনিভাৰ্চাৰী স্পেচিয়েল এনে সৰুকৈ ডেক'ৰেশ্যন কৰিলোঁ
আমাৰ টেঙা টক বনি আছে ৰান্ধনী খৰিমা আৰু মাংস বনাই আছে বাইদেউ সদায় বনায় আজি ডাঙৰ ৰান্ধনী হৈ আছে ভালকৈ বনাবি মাংসটো বনাই 1 ঘণ্টামান হ'ল এতিয়ালৈকে সিজাই না এইয়া বইল দালি টকটকীয়া হৈছে একদম আমাৰ কেক কাটিং কৰা হৈ গ'ল তো বহুত গৰম দিছে একদম দিনটো অশান্তিত আছে একদম যি গৰম তো মোৰ মানুহজনীৰ খং মানে কি হ'ল মুখখন দেখা মোৰ মানুহজনীৰ খং হ'ল লাইটটো দিয়া নাই বোলে আন্ধাৰ বোলে তাৰ মুখখন দেখা নাপালে চা দেখা মুখখন দেখা নোপোৱা নহয় তো মানুহজনী পুৰা খং উঠি আছে কৈছে কি মানে লাইট দিয়া নাই লাইটটো মানে অফ কৰি থৈ মানে কি বুলি কয় এইটো টুনিয়াত লগাই দিছিলোঁ তো সেইটোৱে তাৰ খং মানে আন্ধাৰ একো দেখা পোৱা নাই বোলে বাকী যিমান হওক দিনটো ভালে গুচি গ'ল তো এতিয়া লগৰ কেইটামান মাতিছোঁ আহি আছে আৰু আমাৰ যিবিলাক ঘৰৰ মানুহ সকলোৱে আছে তো এতিয়া অলপ পাৰ্টি এটা হ'ব আৰু তো চাই থাকিব নালাগে ভাত খোৱা আৰম্ভ হৈ গ'ল হাঁহি আছে কিয়া ধন ধন ধনে চবে লাজ কৰি আছে খা আৰামছে খা মোৰ বন্ধু আহি গৈছে ৰাজীৱ তই লাজ কৰিছা অমা কি হ'ল তোমাৰ হা ৰয়টো খুৰাই দিয় কেনে লাগছি কি কি খাইছা মাছ মাংস টেঙা চেঙা লৈছে নাই আমাৰ মানুহজনী ভালকৈ খাবা দিয়ে অলপ শকত হ'ব আমাৰ ৰান্ধনী কেনে হৈছে খোৱাত মাংসটো কেনে বহুত সিদ্ধ মাছটো আমাৰ ধনে কি লৈছে এইটো মাছৰ ডিমা সিজি আমাৰ সিজি মাইনাত দিব ভাত খালিচোন হা তুমি খানা যেতিয়া মই তোমাক খাবলৈ ভাবিছিলোঁ দে খা ফাইনেলি ভাত খাব হৈ গ'লোঁ বহুত টাইমৰ পিছত সকলোকে বিদায় দিলোঁ দি বৰ্তমান ভাত খাব বহিছোঁ আমাৰ বগাই হাঁহি আছে এওঁলোকৰ খোৱাই হোৱা নাই বহুত টাইমতে খায়ে আছে জাল খোৱা হোৱা নাই 2 বাতি মাংস খালোঁ 2 বাতি এতিয়া গোটেই খালী হ'ল 1 বাতি এইটো আছে এতিয়া এওঁলোকৰ খোৱা হ'ল তো মই খাই আছোঁ অলপ ধৈৰ্য ধৰি খাই আছোঁ লাহে লাষ্ট ন বেছিকৈ খাব লাগিব যিহেতুকে মোৰে এনিভাৰ্চাৰী হয় আজি খোৱা লোৱা হৈ গ'ল তো আলহীবোৰো গুচি গ'ল তো ৰাতি এতিয়া 12টা বাজিছে তো আজিলৈ ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব লগতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লগ পাই আছোঁ অন্য এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই